আমাৰ মাজত উপস্থিত আছে মাজুলী গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডক্টৰ হেমেন কলিতা ছাৰ। ছাৰক এখন ফুলা গামোচাৰে আদৰিব ডক্টৰ প্ৰিয়াক্ষী বুঢ়াগোহাঁই বাইদেউ। যিহেতু আমাৰ অনুষ্ঠানটো এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ ওপৰত, গতিকে মই চমুকে অকণমান এই বিষয় নীতিহাবৰ বিষয়ে অকণমান কৈছোঁ। আমাৰ নীতিহাবটো আচলতে আৰম্ভ কৰিছিলে আমাৰ অসম আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰ যোৰহাটৰ, আৰু এইটো এষ্টাব্লিছ হৈছিলে 2018 চনত। এইটো আমাৰ নন প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন। গতিকে ইয়াৰ আণ্ডাৰত যিমানখিনি আমাৰ এণ্টাৰপ্ৰিনৰ ডেভেলপ ষ্টাৰ্টআপ যোনখিনি বিচাৰে, আনএমপ্লয়ড ইউথ বা যোনখিনি নতুন ইউথ আছে, যোনখিনি মানে এণ্টাৰপ্ৰিনৰ, তেখেতসকলে যদি ষ্টাৰ্টআপ বিচাৰে তেখেতসকলক সহায় কৰিবৰ কাৰণে এই প্ৰগ্ৰামটো আৰম্ভ কৰা হৈছিলে। আৰু ইয়াতে যথেষ্ট আমি সঁহাৰি পাইছোঁ, আৰু গতিকে সেইটো যাতে আমি আৰু বৃহৎভাৱে আমি প্ৰচলিত কৰিব পাৰোঁ, তাৰ কাৰণে এই এৱেৰনেছ প্ৰগ্ৰামটো পতা হৈছে। গতিকে আজি অনুষ্ঠানটোত আমি এইটোৰ বিষয়ে অলপমান আলোচনা কৰিম। আৰু ইয়াতে মই এতিয়া আমাৰ মুখ্য বিজ্ঞানী ডক্টৰ HK বৰা ছাৰক উদ্বোধনী ভাষণ দিবলৈ অনুৰোধ জনাইছোঁ। মই ভাষণ দিবলৈ ঠিক উঠা নাই ইয়ালৈ, গতিকে আৰু আজি যিটো অনুষ্ঠান পাতিছে আমাৰ সেই অনুষ্ঠানটো কাৰ উদ্যোগত কেনেধৰণে এইটো ইয়াত আজি কৰা হৈছে সেই বিষয়ে আমাক চমুকৈ আমাৰ ৰঞ্জনা চক্ৰৱৰ্তী মেডামে ধুনীয়াকৈ ক'লে। গতিকে আজি এই অনুষ্ঠানটো আমি এই উদ্বোধনী অনুষ্ঠানটো বৰ দীঘলীয়া নকৰোঁ। মই সন্মান কৰাৰ পাছতে আপোনালোকৰ যিখিনি আপোনালোকক দিবলগীয়া ইয়াত ক্লাছ বুলি কৈছোঁ, যি প্ৰশিক্ষণ, যিখিনি কথা আপোনালোকে এই এৱেৰনেছ প্ৰগ্ৰেমৰ অন্তৰ্গত উদ্যমিতা সজাগতা কাৰ্যসূচীৰ কিছু কথা জনাৰ দৰকাৰ। যেনে আমাৰ বিশেষজ্ঞ আমাৰ ইয়াৰ বা আমাৰ কেভিকেৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে তেওঁলোকৰ ভাষণৰ জৰিয়তে আপোনালোকক এই ক্ষেত্ৰত আমি তাক নিশ্চয় সজাগ কৰিবলৈ চেষ্টা কৰা হ'ব। গতিকে আজি এই যিটো আমাৰ অনুষ্ঠান, এই অনুষ্ঠানৰ প্ৰথমতে আমাৰ প্ৰধান বিজ্ঞানী তেখেতে এই আজিৰ যিটো দিনটোৰ অনুষ্ঠানটোৰ মূল দায়িত্ব পালন কৰিছে ডক্টৰ হেমেন কলিতা, আমাৰ ৰঞ্জনা, আমাৰ অন্যান্য বিজ্ঞানীসকল, আৰু বিশেষকৈ আমাৰ ইয়াত উপস্থিত আমাৰ কেভিকেৰ পৰা অহা আমাৰ বিশেষজ্ঞ, লগতে হেডো আমাৰ তেখেতো আহিব, আৰু লগতে আমাৰ প্ৰচাৰ বিভাগৰ প্ৰচাৰ ভাৰতীৰ